তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰ অসমৰ সাংস্কৃতিক জগতৰ এক অন্যতম উজ্জ্বল নক্ষত্ৰ। আজি আমি কথা পাতিম অসমৰ অন্যতম পুৰণি আৰু প্ৰথম আধুনিক নাট্যমঞ্চৰ বিষয়ে। 1906 চনত তেজপুৰত এই থিয়েটাৰৰ প্ৰতিষ্ঠা কৰা হৈছিল। পৌৰাণিক ৰজা বাণ ৰজাৰ নামেৰে এই নাট্যমঞ্চৰ নাম দিয়া হৈছিল। উদ্দেশ্য আছিল অসমীয়া ভাষা সংস্কৃতিৰ চৰ্চা আৰু আধুনিক নাট্য জগতখন গতিশীল কৰা। সাংস্কৃতিক ত্ৰিমূৰ্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মা এই তিনিওগৰাকী মহান শিল্পীৰ কৰ্মস্থলী আছিল এই বাণ থিয়েটাৰ, যাৰ বাবে বাণ থিয়েটাৰক অসমীয়া সংস্কৃতিৰ লতিকাঘৰ বা সংস্কৃতিৰ কঠীয়াতলী বুলি কোৱা হয়। 1906 চনত পদ্মনাথ গোহাঁইপুৰৰ প্ৰথম নাটক বাণ ৰজা নাটকখনেৰে ইয়াৰ যাত্ৰা আৰম্ভ হৈছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা শোণিতকৰ এই নাটকখন 1924 চনত বাণ থিয়েটাৰৰ মঞ্চত জ্যোতিপ্ৰসাদে পোনপ্ৰথমবাৰৰ বাবে আলোক সম্পাদৰ লাইটিং অভিনৱ ব্যৱহাৰ কৰিছিল। নটসূৰ্য ফণী শৰ্মাই ৰচনা আৰু পৰিচালনা কৰা পিয়লি ফুকন এই নাটকখন বাণ থিয়েটাৰৰ ইতিহাসত আটাইতকৈ জনপ্ৰিয় নাটকসমূহৰ ভিতৰত অন্যতম আছিল। হিন্দু মুছলমানৰ একতা আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰা চিৰাজ নাটকখনে বাণ থিয়েটাৰৰ মঞ্চত বহুবাৰ দৰ্শকৰ সমাদৰ লাভ কৰিছিল। ৰূপকোঁৱৰ, কলাগুৰু আৰু নটসূৰ্যৰ খোজৰ ধূলিৰে ধন্য এই বাণ থিয়েটাৰ, য'ত আজিও প্ৰতিধ্বনি হয় অসমীয়া নাটকৰ স্বৰ্ণিল ইতিহাস। আপুনি বাৰু কেতিয়াবা বাণ থিয়েটাৰত অনুষ্ঠিত হোৱা নাটকৰ প্ৰতিযোগিতা, সংগীতৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছেনে? যদি কৰিছে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।